কবিতাৰ শিৰোনাম গঁড়। কবি যোগেন টাইট। আবৃত্তি জিতেন নৰহ। যিবোৰ গঁড় পোৱালিৰ মাকবোৰ ইতিমধ্যে চিকাৰীৰ লোভীয়া দৃষ্টিৰ আঘাতত ইকৰাণীত কৰফাল খাই পৰি আছে, সেই মাকক হেৰুওৱা পোৱালিবোৰ যোৱা ৰাতি মোক ইমানকৈ আমনি কৰিছে যে মোৰ গাখীৰ উপচি থকা কেইবাটাও গৰিমাময় উহাৰ থকা হ'লে পোৱালিবোৰক হেঁপাহ পলুৱাই খুৱাই টোপনিৰ গভীৰ গুহাত সুমুৱাই দিলোহেঁতেন। মোৰ গাখীৰ নাই, বিৰিণানী নাই, নাই চোকা ৰ'দৰ অসহনীয় উত্তাপৰ পৰা পৰিত্ৰাণ পাবলৈ, জুবুৰা মাৰিবলৈ এটা প্ৰখ্যাত জলাশয়। গঁড় পোৱালিবোৰক দলগাহ এজোপা খুৱাই ৰাতি ৰাতি বিদায় দিয়াৰ ইচ্ছা আছিল যদিও তাহাঁতৰ চলচলীয়া চকু দেখি ৰাতিপুৱাতে এবাটি এবাটি আপং খুৱাই কোনোমতে পঠিয়াই দিলোঁ। কাৰণ মোৰ এই এলেকাত সিহঁতৰ বাবে পুষ্টিকৰ ইকৰা, বিৰিণা আদি তৃণ তৰুবোৰৰ অভাৱ চলি আছে। তদুপৰি আমাৰ অঞ্চলটো সিহঁতৰ বাবে সুৰক্ষিত নহয়। মৃত মাকবোৰে মৃত্যুৰ দুৱাৰদলিত উপস্থিত হওঁতে কি ভাবিছিল বাৰু? মাকজনীয়ে ভাবিছিল নেকি সেই জীৱন দৰদী বনৰক্ষীৰ আচৰণৰ কথাবোৰ, যিজনে গোটেই কাজিৰঙাৰ পত্ৰবৃক্ষ, তৰু আৰু গুল্মবোৰৰ অক্ষত স্তৰ এটা নিৰ্মাণ কৰিবলৈ খৰাপাতেৰে জুই ফুৱাই ফুৱাই কাউৰী পোৱালৈকে টহল দিছিল? মৃত গঁড়টোৱে দেখিছিল নেকি বাৰু চকামকাকৈ কেইবাবাৰো শীতগ্ৰস্ত খৰাপাতৰ মৰমৰণি গছকি অহা চিকাৰীবোৰক? চিকাৰীবোৰে তাক শেষবাৰৰ বাবে অন্তিম স্পন্দন ধৰাশায়ী কৰিবলৈ লওঁতে গঁড়টোৱে তাৰ আজু ককাকৰ সমগ্ৰ সোণালী সোঁৱৰণি বুকুলৈ উজাই আনি চিঞৰিছিল চাগে। তাৰ আজু ককাকে লেডী কাৰ্জনৰ উদাৰ জুৰিৰ দৰে প্ৰবাহিত হাতখনৰ কথা জানিছিল চাগে। আৰু জানিছিল নেকি বাৰু মুহিমিৰিৰ ঘন ঘন বেতনী আৰু চৰাইৰ কোৰহাল পুষ্ট বিলখন পাৰ হৈ সিহঁতক বুকুৰ ঘৰলৈ নিমন্ত্ৰণ কৰাৰ কথা? গঁড়টোৱে মৃত্যুৰ প্ৰাক মুহূৰ্তত নিশ্চয় শামুক ভঙা চৰাইজনীৰ চকুজুৰিৰ কথা ভাবিছিল। শামুক ভঙাজনীয়ে টোটোলা ভৰাই মাছ ভেকুলী খাই তাৰ কলা পিঠিখনত জিৰাবলৈ আহিছিল। পিঠি নহয় যেন তাৰ কাৰণে এখন কোমল বিচনাহে। বিচনাত বহি বহি গঁড়টোৰ পিঠিত বগোৱা পোক গুচাইছিল। গঁড়টোৱে শেষবাৰৰ বাবে কুকুৱাই কিবা ইংগিতেৰে ক'ব বিচাৰিছিল। সি ভাবিছিল চাগে উদীয়মান পৰ্যটন বিষয়া ডেনিগামৰ গানৰ সৰোবৰবোৰৰ কথা। ডেনিগাম কাজিৰঙাত থকা হ'লে নিশ্চয় তাৰ আৰ্ত চিৎকাৰ শুনি লৌৰি আহিলহেঁতেন, ক্ষতাংগ পানীৰে ধুই কাপোৰ মেৰিয়াই দিলেহেঁতেন। এই মুহূৰ্তত কি কৰি আছে অৰণ্য বিষয়া ধৰণীধৰ বড়োৱে, যিয়ে কাজিৰঙাৰ গৰ্ভৰ পৰা এটা কান্দোনৰ অংকুৰণ হ'লে নিজেও নকন্দাকৈ থাকিব নোৱাৰিছিল? তেওঁ বাৰু কাজিৰঙাত এতিয়াও আছেনে?